নমস্কাৰ আজি আমি আহোম বুৰঞ্জীৰ ওপৰত বিশেষ এক আলোকপাত কৰিব বিচাৰিছোঁ বিশেষভাৱে সহায়ক হোৱাকৈ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে প্ৰথম প্ৰশ্নটো লওঁ আমি শদিয়াখোৱা গোহাঁই পদবীটো কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল অপচনসমূহ দিয়া আছে এ চুক্লেংমুং বি চুচেংফা চি চুহুংমুং ডি চুক্লেংমুং আমি যদি চাওঁ তেতিয়াহ'লে শদিয়াখোৱা গোহাঁই পদবীটো সৃষ্টি কৰিছিলে আহোম ৰজাৰ দিনত চুহুংমুঙে তো অপচন চিটো ইয়াতে শুদ্ধ বিকল্প তো চুহুংমুঙে শদিয়াখোৱা গোহাঁই পদবীটো সৃষ্টি কৰিছিল চুহুংমুঙে সৃষ্টি কৰা আন দুটা পদবী হ'ল মৰঙীখোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদবী তো মৰঙীখোৱা গোহাঁই বৰপাত্ৰ গোহাঁই আৰু শদিয়াখোৱা গোহাঁই এই তিনিটা পদবী চুহুংমুঙে সৃষ্টি কৰিছিল দ্বিতীয়টো প্ৰশ্ন চুকাফাই কিমান চনত মাউলুং ত্যাগ কৰি অসমৰ দিশে গতি কৰিছিল অপচন এ দিয়া আছে 1214 খ্ৰীষ্টাব্দত অপচন বি 1215 খ্ৰীষ্টাব্দত অপচন চি 1212 খ্ৰীষ্টাব্দত অপচন ডি 1216 খ্ৰীষ্টাব্দত ইয়াৰে শুদ্ধ বিকল্পটো হ'ব অপচন বি 1215 খ্ৰীষ্টাব্দ অৰ্থাৎ অসমৰ প্ৰথমজন আহোম ৰজা চুকাফাই মাউলুং প্ৰদেশখন ত্যাগ কৰি তিব্বত অৰুণাচল প্ৰদেশ হৈ পাটকাই পৰ্বত পাৰ হৈ অসমলৈকে গতি কৰিছিল 1215 খ্ৰীষ্টাব্দত তৃতীয় প্ৰশ্নটো চাওঁ আমি বৰগোহাঁই আৰু বুঢ়াগোহাঁই কোনজনা আহোম শাসকৰ দিনত মন্ত্ৰী হিচাপে নিয়োগ কৰা হৈছিলে অৰ্থাৎ বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী কোনে সৃষ্টি কৰিছিলে অপচন এ চুহুংমুং বি চুটেনফা চি চুজাংফা ডি চুকাফা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি চুকাফা বৰগোহাঁই আৰু বুঢ়াগোহাঁই যেতিয়া চুকাফাই অসমলৈকে আহিছিল সেই পদবী দুটা মাউলুং প্ৰদেশৰ পৰাই লগত লৈ আহিছিলে আৰু অসমত সৃষ্টি কৰিছিল বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটা পৰৱৰ্তী প্ৰশ্ন অসম দিৱস বা চুকাফা দিৱস কিমান চনৰ পৰা উদযাপিত হৈ আহিছে অপচনসমূহ দিয়া আছে এ 1994 বি 1995 চি 1996 ডি 1997 ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপচন চি 1996 অসম দিৱস আমি সকলোৱে জানো চুকাফা দিৱসটোকে অসম দিৱস বুলি কোৱা হয় আৰু এই দিৱসটো প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখত সমগ্ৰ অসম জুৰি চুকাফাৰ স্মৃতিত বা প্ৰথমজনা স্বৰ্গদেউ চুকাফাৰ স্মৃতিত উদযাপন কৰি অহা হয় পৰৱৰ্তী প্ৰশ্ন 5 শিঙৰি তোলা প্ৰথা কোন আহোম ৰজাৰ সৃষ্টি অপচনসমূহ দিয়া আছে এ চুডাংফা বি চুকাফা চি চুচেনফা ডি চুটেনফা ইয়াৰে ভিতৰত শুদ্ধ হ'ব অপচন এ শিঙৰি তোলা প্ৰথা আহোম ৰজা চুডাংফাই সৃষ্টি কৰিছিলে আৰু আমি চুডাংফা ক্ষেত্ৰত যদি চাবলৈ যাওঁ চুডাংফা ব্ৰাহ্মণৰ পৰিয়ালত লালিত পালিত হৈছিলে ডাঙৰ দীঘল হৈছিলে আৰু সেইকাৰণে চুডাংফাক আন এটা নাম হৈছে বামুণী কোঁৱৰ বুলি জনা যায় চুডাংফাক পৰৱৰ্তী প্ৰশ্ন 6 চুচেংফা কোনগৰাকী স্বৰ্গদেউৰ আহোম নাম চুচেংফা আমি কাক জানো অপচন এ শিৱসিংহ বি প্ৰতাপ সিংহ চি ৰুদ্ৰসিংহ ডি চক্ৰধ্বজ সিংহ ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপচন বি প্ৰতাপ সিংহ চুচেংফা বুলি আমি জানো প্ৰতাপ সিংহ আন এটা নাম হ'ল চুচেংফা অৰ্থাৎ আহোম নামটো চুচেংফা প্ৰতাপ সিংহ আমি আন দুটা নাম পাওঁ এটা হৈছে বুদ্ধি স্বৰ্গনাৰায়ণ আৰু এটা বুঢ়া ৰজা অতি দৰকাৰী এই প্ৰশ্নসমূহ আপোনালোকে নোট কৰি যাব কুৱেশ্যন 7 চাওঁ কি আছে আহোমৰ বৰফুকন আৰু বৰবৰুৱা পদবী দুটা কোনজনা স্বৰ্গদেৱে সৃষ্টি কৰিছিলে অপচন দিয়া আছে প্ৰতাপ সিংহ বি চুকাফা চি উদয়াদিত্য সিংহ ডি চুডাংফা ইয়াৰে ভিতৰত কোনজনা আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱা এই দুটা পদবী সৃষ্টি কৰিছিল শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহই বৰফুকন আৰু বৰবৰুৱা পদবী দুটা সৃষ্টি কৰিছিলে আমি যদি জানো প্ৰথমজন বৰফুকন আছিলে লাঙি পানী আৰু প্ৰথমজন বৰবৰুৱা দায়িত্ব দিয়া হৈছিলে মোমাই তামুলী বৰবৰুৱাক এই ক্ষেত্ৰত আন এটা কথা উল্লেখনীয় যে আহোম আৰু মোগলৰ প্ৰথম যি সংঘৰ্ষ সেই সংঘৰ্ষ প্ৰতাপ সিংহৰ দিনতে হৈছিলে আৰু বৰ্তমানৰ দুৰ্গা পূজা যি ৰূপ সেই ৰূপৰ শুভাৰম্ভণিও প্ৰতাপ সিংহৰ দিনতেই হৈছিল পৰৱৰ্তী প্ৰশ্ন 8 অসুৰালি চুক্তি বা সন্ধি কিমান চনত সম্পন্ন হৈছিল অপচনসমূহ দিয়া আছে 1639 জানুৱাৰী বি 1640 ফেব্ৰুৱাৰী চি 1639 ফেব্ৰুৱাৰী ডি 1640 জানুৱাৰী শুদ্ধ বিকল্পটো হ'ব অপচন চি 1639 ফেব্ৰুৱাৰী আৰু ই প্ৰতাপ সিংহৰ সময়ত হৈছিল অসুৰা আলিখন কাৰ দিনত হৈছিল বুলি ক'লে আমি ক'ম যে প্ৰতাপ সিংহৰ দিনত আৰু এক কথা উল্লেখনীয় যে মোমাই তামুলী বৰুৱা আৰু আল্লাই আখাৰ খান তেওঁলোকৰ মাজত এই চুক্তিখন সম্পূৰ্ণ হৈছিল কিন্তু স্বৰ্গদেউ আছিলে প্ৰতাপ সিংহ পৰৱৰ্তী প্ৰশ্ন 9 আহোম যুগৰ পাইক পথা নক্সা প্ৰস্তুত কৰা ডাঙৰীয়াজন কোন আছিলে কোনে পাইক পথা নক্সাখন বা আৰ্হি প্ৰস্তুত কৰিছিল অপচন এ বদন বৰফুকন বি মোমাই তামুলী বৰুৱা চি কনচেং বৰফুকন ডি লাচিত বৰফুকন ইয়াৰে শুদ্ধ বিকল্পটো হ'ব অপচন বি মোমাই তামুলী বৰবৰুৱা পাইক যুগৰ প্ৰথা পাইক আৰু পছা এই দুইটা প্ৰথাৰে মোমাই তামুলী বৰুৱাৰ
বৰুৱা দ্বাৰা প্ৰস্তুত কৰা হৈছিলে আৰু জয়ধ্বজ সিংহৰ ৰাজত্বকালৰ পৰা এই প্ৰথা প্ৰয়োগ কৰা হৈছিলে। আমাক যদি সোধে আহোম যুগৰ পাইক প্ৰথা কোনজন ৰজাৰ দিনৰ পৰা প্ৰয়োগ হৈছিলে? জয়ধ্বজ সিংহ। কুৱেশ্যন 10 কোনজন আহোম ৰজাৰ সময়ত মিৰ্জুমলাই গড়গাঁও দখল কৰিছিল? অপশ্যনসমূহ দিয়া আছে: এ চক্ৰধ্বজ সিংহ, বি জয়ধ্বজ সিংহ, চি শিৱ সিংহ, ডি গৌৰী সিংহ। শুদ্ধ উত্তৰটো হ'ব ইয়াৰে অপশ্যন বি, জয়ধ্বজ সিংহৰ সময়ত মিৰ্জুমালাই গড়গাঁও দখল কৰিছিল। মিৰ্জুমালাই গড়গাঁও অৰ্থাৎ আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল 1662 খ্ৰীষ্টাব্দত। জয়ধ্বজ সিংহ আন নাম হৈছে চুটামালা আৰু ভগনীয়া ৰজা। জয়ধ্বজ সিংহ আহোম নামটো চুটামালা, কিন্তু ভগনীয়া ৰজা বুলি এইকাৰণে তেওঁক কোৱা হয় কাৰণ তেওঁ মিৰ্জুমালাই গড়গাঁও দখল কৰাৰ সময়ত গড়গাঁও এৰি ৰাজধানী গড়গাঁও এৰি গুৱাহাটীলৈকে পলাই গৈছিল। নেক্সট কুৱেশ্যন 11 লৰা ৰজা চুলিকফাক কোনজন বিষয়াই হত্যা কৰিছিল? অপশ্যনসমূহ দিয়া আছে: বদন বৰফুকন, বি লালুকখোলা বৰফুকন, চি অতন বুঢ়াগোহাঁই, ডি লাচিত বৰফুকন। ইয়াৰে ভিতৰত যদি চাওঁ আমি তেতিয়াহ'লে শুদ্ধ বিকল্পটো কোনটো হ'ব? লৰা ৰজা চুলিকফাক অতন বুঢ়াগোহাঁই হত্যা কৰিছিল। অপশ্যন চিটো শুদ্ধ হ'ব। আৰু এই লৰা ৰজা চুলিকফা হিন্দু নামটো কি? আমি সকলোৱে জানো যে চুলিকফা হিন্দু নাম হ'ল ৰত্নধ্বজ সিংহ। লালুকখোলা বৰফুকনে 14 বছৰ বয়সতে লৰা ৰজা বা চুলিকফাক স্বৰ্গদেউ আসনত অধিষ্ঠিত কৰাইছিল। তো ইয়াৰ কাৰণে স্বৰ্গদেউ আসনত অধিষ্ঠিত কৰোৱা বিষয়াজন আছিলে, আহোম বিষয়াজন আছিলে লালুকখোলা বৰফুকন, যাৰ চক্ৰান্তত পৰি তেওঁ আনসকল আহোমৰ কোঁৱৰক ঘূণীয়া কৰিছিল। কুৱেশ্যন 12 ঐতিহাসিক মাজুলী চুক্তিখন কোন দুই সম্প্ৰদায়ৰ মাজত স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহ দিয়া আছে: এ আহোম আৰু কোচ, বি আহোম আৰু চুতীয়া, চি আহোম আৰু মোগল, ডি আহোম আৰু মানখেনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঐতিহাসিক মাজুলী চুক্তিখন আহোম আৰু কোচ সম্প্ৰদায়ৰ মাজত স্বাক্ষৰিত হৈছিল। আৰু ঐতিহাসিক এই মাজুলী সন্ধিখন বা চুক্তিখন স্বৰ্গদেউ চুকাম্ফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত সম্পন্ন হৈছিল আৰু ই আছিলে চন 1563। এই 1563 চনতেই নৰনাৰায়ণ আৰু স্বৰ্গদেউ চুকাম্ফাৰ মাজত আহোম আৰু কোচৰ মাজুলী সন্ধিখন স্বাক্ষৰিত হৈছিল, যেতিয়া আহোমসকলে কোচৰ হাতত পৰাজয় বৰণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন 13 কোনগৰাকী স্বৰ্গদেৱে বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, উদয়াদিত্য সিংহ, চি গদাধৰ সিংহ, ডি ৰুদ্ৰ সিংহ। ইয়াৰে ভিতৰত যদি আমি চাওঁ শুদ্ধ বিকল্পটো হ'ব অপশ্যন ডি ৰুদ্ৰ সিংহ। ৰুদ্ৰ সিংহ দিনতে অসমৰ বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰিছিল। আৰু 600 বছৰীয়া আহোম শাসনৰ শ্ৰেষ্ঠ ৰজাজন বুলি ক'লে আমি কাক জানো? ৰুদ্ৰ সিংহক জানো, যি গদাধৰ সিংহ আৰু জয়মতীৰ পুত্ৰ আছিল। আৰু এই ৰুদ্ৰ সিংহই ৰাজধানী পাতিছিলে নিজৰ ৰংপুৰ, আৰু এই ৰংপুৰক বৰ্তমান আমি জানো শিৱসাগৰ নাম হিচাপে। আন এক উল্লেখনীয় যে কটকী, দলৈ, গায়ন বৰুৱা, কুকুৰাখোৱা বৰুৱা এইসমূহ পদবী সৃষ্টি কৰিছিলে স্বৰ্গদেউ ৰুদ্ৰ সিংহ। আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰুদ্ৰ সিংহই এই পদবীসমূহ সৃষ্টি কৰিছিল। লগতে উল্লেখনীয় যে শিৱসাগৰৰ যি জয়দৌল আছে আৰু জয়মতী সোঁৱৰণিত যি জয়সাগৰ পুখুৰী, সেই জয়সাগৰ পুখুৰীও নিৰ্মাণ কৰিছিল ৰুদ্ৰ সিংহই। মেটেকা আলি যাক নিৰ্মাণ কৰিছিল ৰুদ্ৰ সিংহই। লগতে বৰ্তমানৰ যিটো ৰংঘৰ, সেই ৰংঘৰটো বাঁহেৰে নিৰ্মাণ কৰা স্বৰ্গদেউজন আছিল ৰুদ্ৰ সিংহ। আৰু নামদাঙৰ যি ঐতিহাসিক শিলৰ সাঁকো, সেই শিলৰ সাঁকো নিৰ্মাতা আছিল ৰুদ্ৰ সিংহ। এনে বহুতো কাৰুকাৰ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে স্বীকৃতি পাইছিল ৰুদ্ৰ সিংহই। পৰৱৰ্তী প্ৰশ্ন কবিৰাজ চক্ৰৱৰ্তী কোনগৰাকী আহোম স্বৰ্গদেউ ৰাজসভাৰ কবি আছিল? অপশ্যনসমূহ দিয়া আছে: এ চুহুংমুং, বি ৰুদ্ৰ সিংহ, চি ৰাজেশ্বৰ সিংহ, ডি উদয়াদিত্য সিংহ। ইয়াৰে ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে শুদ্ধ বিকল্পটো হ'ব উদয়াদিত্য সিংহ, অপশ্যন ডিটো। কবিৰাজ চক্ৰৱৰ্তীৰ মূল নাম আছিলে ৰাম নাৰায়ণ চক্ৰৱৰ্তী। ৰাম নাৰায়ণ চক্ৰৱৰ্তীক কবিৰাজ নামটো প্ৰদান কৰা হৈছিলে তেখেতৰ বিদগ্ধ কবিত্বৰ প্ৰতি থকা পাণ্ডিত্যৰ কাৰণে। তেখেতৰ কবিতাৰ সৃষ্টিৰ কাৰণে তেখেতক কবিৰাজ উপাধিটো প্ৰদান কৰা হৈছিলে। আৰু এক উল্লেখনীয় যে ব্ৰহ্মবৈৱৰ্ত যিখন পুৰাণ, সেই ব্ৰহ্মবৈৱৰ্ত পুৰাণখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ব্যক্তিগৰাকী আছিল কবিৰাজ চক্ৰৱৰ্তী। আন তিনিখন আমি বিখ্যাত গ্ৰন্থ তেখেতৰ পাওঁ, সেইকেইখন হৈছে গীত গোবিন্দ, শংখচূড় বধ আৰু শকুন্তলা কাব্য। এই তিনিখন বিখ্যাত কাব্য ৰচনা কৰা কবিগৰাকী আছিলে উদয়াদিত্য সিংহৰ ৰাজসভাৰ কবি কবিৰাজ চক্ৰৱৰ্তী। পৰৱৰ্তী প্ৰশ্ন লাচিত বৰফুকন মৈদাম কোন স্থানত আছে? অপশ্যনসমূহ দিয়া আছে: এ চৰাইদেউ, বি যোৰহাট, চি শিৱসাগৰ, ডি গুৱাহাটী শৰাইঘাট। ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপশ্যন বি যোৰহাট। লাচিত বৰফুকনৰ মৈদাম যোৰহাটত আছে। আমি চুকাফা মৈদাম বুলি ক'লে চৰাইদেউত জানো, কিন্তু লাচিত বৰফুকনৰ মৈদাম ক'ত আছে?
যোৰহাটত আছে আৰু যি মেলেং আৰু হোলাংপাৰ নামৰ যিটো অঞ্চল আছে যোৰহাটৰ সেই স্থানত লাচিত বৰফুকনৰ মৈদাম অৱস্থিত। তো ইয়াৰে ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে লাচিত বৰফুকন অসম বুৰঞ্জী এগৰাকী প্ৰখ্যাত যোদ্ধা বা বীৰ আছিলে, যিগৰাকীৰ নেতৃত্বত 1671 খ্ৰীষ্টাব্দত মোগলক আহোম সেনাই পৰাজিত কৰিবলৈ সক্ষম হৈছিলে, যাক আমি শৰাইঘাট যুদ্ধ বুলি জানো। আনহাতে এই শৰাইঘাট যুদ্ধ আৰম্ভণি কাৰ দিনত হৈছিলে? আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত। কিন্তু চক্ৰধ্বজ সিংহ দেহাৱসান ঘটাত উদয়াদিত্য সিংহই ৰাজভাৰ লাভ কৰিছিলে আৰু উদয়াদিত্য সিংহৰ দিনতেই আমি শৰাইঘাটৰ যুদ্ধত জয়ী হ'বলৈ সক্ষম হৈছিলোঁ। পৰৱৰ্তী প্ৰশ্ন 16, ঐতিহাসিক কাৰেংঘৰটো কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ দিয়া আছে প্ৰমত্ত সিংহ, বি ৰাজেশ্বৰ সিংহ, চি শিৱসিংহ, ডি ৰুদ্ৰসিংহ। ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব ঐতিহাসিক কাৰেংঘৰটো নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই। আৰু এই ৰাজেশ্বৰ সিংহৰ দিনত বহুতো আহোম যুগৰ কীৰ্তিচিহ্ন নিৰ্মিত হৈছিলে। যেনে আমি যদি কওঁ তেতিয়াহ'লে কাৰেংঘৰটোৰ লগতে তলাতল ঘৰটো নিৰ্মাণ কৰা হৈছিলে, লগতে বৈশিষ্ট্য মন্দিৰ, গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ, চিত্ৰাচল মন্দিৰ, হৰগোবিন্দ মন্দিৰ, গুৱাহাটী মণিকণেশ্বৰ মন্দিৰ, এইসমূহ মন্দিৰো ৰাজেশ্বৰ সিংহৰ দিনতে নিৰ্মাণ কৰা হৈছিল। ৰাজেশ্বৰ সিংহৰ দিনত আহোম যুগৰ বহুতো স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত বহুতো আহোম যুগৰ উল্লেখনীয় কৃতিত্ব নিৰ্মিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন 17, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? অপশ্যনসমূহ দিয়া আছে A 1782, B 1789, C 1779, D 1769। ইয়াৰে ভিতৰত শুদ্ধ বিকল্প হ'ব অপশ্যন ডি 1769। আমি মোৱামৰীয়া বিদ্ৰোহৰ কথা জানো যে আহোম আৰু মৰাণসকলৰ মাজত বিদ্ৰোহ সংঘটিত হৈছিলে, সূত্ৰপাত হৈছিলে আৰু এই বিদ্ৰোহ প্ৰথমখন বিদ্ৰোহ হৈছিলে 1769 চনত। এনেধৰণৰ বিদ্ৰোহ মুঠতে 3খন সংঘটিত হৈছিলে আহোম আৰু মৰাণসকলৰ মাজত। তাৰে ভিতৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমখন বিদ্ৰোহ যদি 1769, দ্বিতীয়খন বিদ্ৰোহ সম্পূৰ্ণ হৈছিলে 1782 আৰু তৃতীয়খন বিদ্ৰোহ আহোম আৰু মৰাণৰ মাজত সংঘটিত হৈছিলে 1789। খুবেই উল্লেখনীয় এই চনসমূহ। আমি মোৱামৰীয়া বিদ্ৰোহৰ চনসমূহ আহোম আৰু মৰাণসকলৰ মাজত যি বিদ্ৰোহ হৈছিলে এই আটাইকেইটা চন আমি মনত ৰখাটো অতিকৈ দৰকাৰী। কিন্তু উল্লেখনীয় যে প্ৰথমখন মোৱামৰীয়া বিদ্ৰোহ 1769ত লক্ষ্মী সিংহৰ দিনত সংঘটিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, আহোম শাসনৰ দ্বিতীয়গৰাকী বৰৰজা কোন আছিল? আহোম শাসনৰ দ্বিতীয়গৰাকী বৰৰজা অপশ্যন এ অম্বিকা, বি ফুলেশ্বৰী, চি সবেশ্বৰী, ডি শিৱসিংহ। ইয়াৰে শুদ্ধ বিকল্পটো হ'ব অপশ্যন এ অম্বিকা। আহোম শাসনৰ দ্বিতীয়গৰাকী বৰৰজা হিচাপে অধিষ্ঠিত হৈছিল ৰাণী অম্বিকাই। আৰু প্ৰথমগৰাকী যদি সোধা হয় তেতিয়াহ'লে আমি সকলোৱে জানো যে প্ৰথম বৰৰজা আছিলে ফুলেশ্বৰী আৰু দ্বিতীয় বৰৰজা অম্বিকা, তৃতীয় বৰৰজা আছিলে সৰ্বেশ্বৰী বা অনাদৰী কুঁৱৰী। ইয়াৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমি এই বৰৰজা প্ৰথাটো সৃষ্টি কৰিছিলে শিৱসিংহই। কাৰণ যেতিয়া শিৱসিংহক জ্যোতিষীয়ে ছত্ৰভংগৰ যুগ আছে বুলি কৈছিল তেতিয়া শিৱসিংহই নিজে ৰজা নহয় নিজৰ পত্নী প্ৰথমগৰাকী ফুলেশ্বৰীক বৰৰজা হিচাপে অধিষ্ঠিত কৰিছিল। পৰৱৰ্তী প্ৰশ্ন 19, মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কোনগৰাকী আহোম স্বৰ্গদেৱে ৰাজধানী গড়গাঁও এৰি গুৱাহাটীলৈ পলাই গৈছিল? ইয়াৰে অপশ্যনসমূহ দিয়া আছে লক্ষ্মী সিংহ, বি প্ৰতাপ সিংহ, চি গৌৰীনাথ সিংহ, ডি কমলেশ্বৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গৌৰীনাথ সিংহ। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনতেই তৃতীয় যি মোৱামৰীয়া বিদ্ৰোহ সেই মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। আহোম আৰু মৰাণৰ মাজৰ তৃতীয় মোৱামৰীয়া বিদ্ৰোহ গৌৰীনাথ সিংহৰ দিনত হৈছিল আৰু সেই বিদ্ৰোহত তিষ্ঠিব নোৱাৰি গৌৰীনাথ সিংহই গড়গাঁও, নিজৰ যিখন ৰাজধানী গড়গাঁও আছিলে সেই গড়গাঁওখন এৰি গুৱাহাটীলৈকে পলায়ন কৰিছিল। আৰু শেষত গৌৰীনাথ সিংহই 1794 চনত নিজৰ ৰাজধানী ৰংপুৰৰ পৰা তুলি নি যোৰহাটত স্থাপন কৰিছিল। আৰু আমি সকলোৱে জানো যে যোৰহাটখনেই হৈছে আহোম শাসনৰ শেষৰখন ৰাজধানী যিখন গৌৰীনাথ সিংহই স্থাপন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন 20, কোনজন আহোম স্বৰ্গদেউৰ শাসনত ব্ৰিটিছ বিষয়া কেপ্টেইন থমাছ ৱেলছ অসমলৈ আহিছিল? অপশ্যনসমূহ দিয়া আছে গৌৰীনাথ সিংহ, বি চক্ৰধ্বজ সিংহ, চি চন্দ্ৰকান্ত সিংহ, ডি পুৰন্দৰ সিংহ। ইয়াৰে ভিতৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে শুদ্ধ বিকল্পটো হ'ব গৌৰীনাথ সিংহ অপশ্যন এ। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহ শাসনৰ সময়তেই 1792 খ্ৰীষ্টাব্দত ব্ৰিটিছ বিষয়া কেপ্টেইন থমাছ ৱেলছে অসমলৈ আহিছিল। আৰু থমাছ ৱেলছে হৈছে প্ৰথমগৰাকী ব্ৰিটিছ বিষয়া যি অসমলৈ আহিছিলে আৰু তেখেতে বংগৰ সেইখিনি সময়ৰ গভৰ্ণৰ জেনেৰেল বা শাসনকৰ্তা লৰ্ড কৰ্ণৱালিছে অসমলৈকে থমাছ ৱেলছক পঠিয়াইছিল। আৰু থমাছ ৱেলছ আৰু
গৌৰীনাথ সিংহৰ মাজত এখন চুক্তিও সম্পূৰ্ণ হৈছিলে, যিখন চুক্তি আছিল বাণিজ্যিক ভিত্তিত। আৰু এই বাণিজ্যিক ভিত্তিত চুক্তিখন গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত 1793 চনত সম্পন্ন হৈছিল। খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো যে থমাছ ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত কি চুক্তি সম্পূৰ্ণ হৈছিল, কিমান চনত হৈছিল? সেইখন আছিলে 1793 চনত এখন বাণিজ্যিক চুক্তি। আজি আমি আপোনালোকৰ মাজত অসম বুৰঞ্জীৰ 20টা MCQ লৈ আহিলোঁ আৰু এই 20টা MCQ আলোকপাতৰ জৰিয়তে, যদিও MCQ 20টা, কিন্তু আলোকপাতৰ জৰিয়তে, বিশ্লেষণৰ জৰিয়তে আমি আপোনালোকক অন্ততঃ 60-70টা প্ৰশ্ন উত্তৰ সমিধান দিবৰ কাৰণে প্ৰয়াস কৰিলোঁ। তো আশা কৰিম ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। ধন্যবাদ।